ডিব্ৰুগড়ত কোভিডৰ অতি সংক্ৰমণশীল ডাবল মিউটেন্ট ভাইৰাছ ধৰা পৰিছে। অতি সংবেদনশীল আৰু মাৰাত্মক এই ভাইৰাছ। এই খবৰ জনালে ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ নডেল চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে আজি নিশা সঞ্চালকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয় যে বিশ্বত কোভিড 4 প্ৰকাৰৰ আছে। ইয়াৰে 2 প্ৰকাৰ অলপ বেছি ক্ষতিকাৰক। তাৰে ইউকে ভেৰিয়েণ্টৰ সংক্ৰমণশীলতা বেছি আৰু সহজে ধৰা নপৰাৰ বাবে মানুহৰ স্বাস্থ্যৰ অৱনতি সহজে হয়। ভাইৰাছ যিমান ভাইৰাছ এতিয়ালৈকে সংক্ৰমিত হৈছে পৃথিৱীৰ সংক্ৰমণ কৰিছে মানুহক প্ৰত্যেকটো ভাইৰাছে মেইনটেইন কৰে। এতিয়া কোভিড ভাইৰাছৰ মেইনটেইন কৰাটো এইটো কাৰণে তাৎপৰ্যপূৰ্ণ যে কোভিড ভাইৰাছটো কি ধৰণে মেইনটেইন কৰিছে বা এইটো বেছিকৈ ভিৰুলেণ্ট হৈছে নে উইক হৈছে ভাইৰাছটো, সেইটোৰ ওপৰত ষ্টাডি কৰি থকাতে 4টা ভেৰিয়েণ্ট পাইছিলে ৱৰ্ল্ডত নতুন। তাৰ ভিতৰত 2টা ভেৰিয়েণ্টেই অকণমান বেছি স্পৰ্শকাতৰ আছিলে, সেইকেইটা হ'ল ইউকে ভেৰিয়েণ্টটো আৰু SA ভেৰিয়েণ্টটো। যোৱা 1 এপ্ৰিলৰ পৰা এই ভাইৰাছৰ উপস্থিতি ডিব্ৰুগড়ত ধৰা পৰিছিল যদিও ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হোৱাৰ বাবে লাহোৱালস্থিত RMRC গৱেষণাৰ বিজ্ঞানীয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰা 6 গৰাকী যাত্ৰীৰ নমুনা সংগ্ৰহ কৰে আৰু 10 দিনৰ গৱেষণাৰ অন্তত সেই 6 গৰাকী যাত্ৰীৰ ভিতৰত 4 গৰাকী যাত্ৰীৰ দেহত ডাবল মিউটেন্ট ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। পূৰ্বৰ ইউকে ভেৰিয়েণ্ট V117তকৈ এইটো বেছি ক্ষতিকাৰক বুলি সদৰি কৰে নডেল চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে। এই ডাবল মিউটেন্ট ভাইৰাছ অতি বিপজ্জনক এইবাবে যে ইয়াৰ সংক্ৰমণ ক্ষমতা অধিক বেছি। অতি ক্ষিপ্ৰতাৰে এজনৰ পৰা আন এজনলৈ বিয়পাৰ সম্ভাৱনা খুব বেছি। অতি সোনকালে ডিব্ৰুগড়ত এই ভাইৰাছবিধ ধৰা পৰাটো ভাল খবৰ বুলি অভিহিত কৰি চিকিৎসক গগৈয়ে বিমান আৰু ৰেলেৰে বা অন্যান্য বাহনেৰে বহিৰাজ্যৰ পৰা অহা সকলো যাত্ৰীয়ে বাধ্যতামূলক 7 দিন কোৱাৰেণ্টাইন হ'ব লাগিব বুলি সজোৰে কয়। তেওঁ আৰু কয় যে যদিহে কোনো ব্যক্তিয়ে এই আইন অমান্য কৰে তেনেহ'লে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব। যিটো ডাবল ভেৰিয়েণ্ট বুলি কৈছে, যি ডাবল মিউটেন্ট ভেৰিয়েণ্ট যিটো কৈছে সেইটোত 15টা পজিশ্যনত হৈছে। কিন্তু এই দুটাৰ তাৎপৰ্যপূৰ্ণ এইটোৱেই যে আগৰ যিটো ভেৰিয়েণ্ট আমাৰ ইয়াত হৈ আছিলে সেইটোতকৈ এই দুটা খুব বেছি ইনফেকচিয়াছ। কিন্তু এতিয়ালৈকে যিটো দেখা গৈছে তেওঁলোকেও কোৱা মতে আজি চাইণ্টিষ্টৰ লগত এতিয়া অলপ আগতে মোৰ মিটিংখন হৈছিলে, সেই মিটিঙৰ ডিছকাশ্যন হৈছে। তেওঁলোকে কোৱা মতে এইটো সিমান বেছি আগৰটোতকৈ বেছি ভিৰুলেণ্ট নহয়, কিন্তু বেছি ইনফেকচিয়াছ। এতিয়া বেছি ইনফেকচিয়াছ এতিয়া আমি ভয় কৰিব লাগে কিয়? এটা কৰিব লাগে যে বেছি ইনফেকচিয়াছ হ'লে বেছি মানুহ ইনফেক্ট হ'ব। সেইকাৰণে আমাৰ চিৰিয়াছ পেচেণ্টৰ সংখ্যাও তেনেকৈ বাঢ়িছে। সেইকাৰণে মই বাৰে বাৰে কৈ আহিছোঁ যে দিছ ভাইৰাছ ইজ মাছ স্মাৰ্টাৰ দেন আছ। এতিয়া 10 দিনৰ ভিতৰত হয়তো সিহঁতি অলৰেডি তাৰপিছতে আমি ল'বলৈ পাম, কিন্তু তথাপিও আমি লেটছ হোপ উই উইল ট্ৰাই টু ষ্টপ কণ্টেইন ডেট এৰিয়া য'ত নেকি এই ভাইৰাছটো ট্ৰান্সমিশ্যন হ'ব পাৰে। সেই এৰিয়াবিলাকত কণ্টেইন কৰি পেলাই আমি লক্ষ্য ৰাখি আমাৰ যি মিটিং হৈছে বৰ এখন খুব ষ্ট্ৰিক্ট মিটিং হৈছে। আৰু এতিয়াৰ পৰা আমি যিকোনো এয়াৰ ট্ৰেভেল কৰি অহা মানুহক আমি 7 দিনৰ কাৰণে মেণ্ডেটৰী কোৱাৰেণ্টাইন কৰি দিছোঁ। উই উইল নট স্পেয়াৰ এনিবডি হুএভাৰ ইজ কামিং ফ্ৰম আউটছাইড। সেইটো ভেৰি ষ্ট্ৰিক্টলি মেইনটেইন কৰা হ'ব। পুলিচে অলৰেডি আমাক সহযোগিতা কৰিছে। দে মাইট ইভেন গ' ফৰ ফাইলিং এন FIR এগেইনষ্ট দ্য পিপুল দ'জ হু আৰ ভাইলেটিং কোৱাৰেণ্টাইন। যি ধৰা পৰা ডাবল মিউটেন্ট ভাইৰাছৰ ৰোগীসকলৰ নাম বা স্থানৰ বিষয়ে উল্লেখ নকৰে, সেই স্থানসমূহ বিশেষকৈ কণ্টেইনমেণ্ট জ'ন কৰি আন জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিব বুলিও আশ্বস্ত কৰে। সেয়েহে সকলোকে মাস্ক পৰিধান, সামাজিক দূৰত্বৰ লগতে কোভিড প্ৰট'কলৰ সকলো নিয়মাৱলী মানি চলিবলৈ আহ্বান জনায়। প্লিজ ফৰ গড চেক যিমানবিলাক এজেঞ্চি আছে আজি মিডিয়া বন্ধুসকলক মই ৰিকুৱেষ্ট কৰিম, বি এ এলাই উইথ আছ ইন দিছ ফাইট। আৰু যদি সেইটো হয়, যদি পাব্লিকেও সহায় কৰে, উই উইল উইন দিছ বেট।